নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি অকণমান ওলাই যাওঁ, মানে একেবাৰে ঘৰৰ ওচৰৰ দলংখনলৈ। বাটতে আমাৰ দুজনী অকণমান খেলি আছে, কিন্তু সিহঁতক দেখি অকণমান বেয়া লাগিল, কিয়নো তাৰে এজনী এতিয়া আমাৰ মাজত নাই আৰু। ইফালে চাওক দলঙৰ পৰা ভিউটো, সেই যে বাগানখন দেখিছে যে গছৰ সিপাৰে, সেইখন আমাৰ বাগান, আৰু পুখুৰীটো সেইটো আমাৰ পুখুৰীয়ে হয়। মাছো আছে বাৰু, গোটেই পানী মেটেকাই ধৰি লৈছে। পিছে এই নদীখন আৰু এই ফুলখিনিহে আমাৰ নহয়। আকৌ ইয়াৰ পিছদিনাৰ ভ্লগ এইটো। পিছদিনাও মানে মই ইমান লেজি হৈ গৈছোঁ আজিকালি, মিনি ভ্লগবোৰ মোৰ মানে দুদিনতহে কমপ্লিট হয়গৈ। ৰাতিপুৱা 5টামান বজাত গৈছিলোঁ, মৰ্ণিং ৱাক বুলিয়েই ক'ব পাৰি। ৰাতিপুৱাৰ পৰিৱেশটো আৰু আবেলিৰ পৰিৱেশটোৰ মাজৰ পাৰ্থক্য চাওক, অলপ কিবা এটা বেলেগ নহয়নে? ইফালে এয়া নিয়ৰ, খালী ভৰিৰে হেনো নিয়ৰ গছকিলে ভাল, কিহৰ কাৰণে ভাল নাজানো, কিন্তু ভাল বুলি জানো আৰু। এইফালে মই অকণমান ওচৰৰ পৰা জুম কৰি দিছোঁ চাওক, দেখিবলৈ ধুনীয়া ন, মৰম লগা।